सबसे आगे होंगे হেৰি हिंदुस्तानी হেৰি অথনিয়ে খুৱাই বুৱাই দিলো এতিয়ালৈকে যে অফিচ যোৱা নাই আপুনি তাৰ আগতে তুমি মোক কোৱাছো কালি ৰাতি তুমি হোৱাটছআপত কাৰ লগত কথা পাতি আছিলা লগৰ এজনী কি নাম মমি বসুৰ নামটো মমি বুলি সেভ কৰি থোৱা নাইতো ৰ'ব মোবাইলে আনি দিওঁ এফালে ই এজনী একো ক'বই নোৱাৰি তাৰ মানে আপুনি মোক সন্দেহ কৰিছে নাই কৰাও মইনো পাতি তিৰোতাজনী সন্দেহ কৰিম নে ৰাইজখনে কয় যে তেতিয়া বেয়া লাগে মানুহে কোৱাটো মোক নালাগে নহয় আপুনি সন্দেহ কৰিছে নেকি সেইটো কওক আৰে মই সন্দেহ কৰিছো বুলি তুমি মোক সন্দেহ কৰিছা যে মই কৈছো যে মই গিৰিয়েকটো জীয়াই থকা অৱস্থাত তুমি বসুৰ লগত ঘূৰি ফুৰিলে মানুহবোৰে কি ভাবিব বোলে কেকে পুলিচটো থাকোতে চাওকচোন মানুহজনী কেনেকে ঘূৰি ফুৰে মোৰ বেয়া নালাগে জানো মোক সেই ৰাইজে খুৱাই পিন্ধাই ৰখা নাই নহয় আপুনিহে মোক খুৱাই পিন্ধাই ৰাখিছে সেইকাৰণে এইটো বেছি বেয়া লাগিছে মোৰ মই খুৱাই পিন্ধাই ৰাখিছো তুমি বসুৰ পিছত দৌৰি আছা যে আৰু দালিত নিমখ কিয় কম হ'ল আজি বস্তুৰ কথা ভাবি আছিলো মইতো জানোৱে মোৰ কথা ভবাহেঁতেন নিমখৰ চোতত মই জিভাত দিব নোৱাৰিলোহেঁতেন নিমখ ঠিকেই দিছিলো খাওঁতে চাগে সেই সুন্দৰী টুটুমনিৰ মুখখন আগত আহি গ'ল মণি মোক উত্তেজিত কৰি নুতুলিবা কিন্তু কোনোবা দিনা যাই উঠিব দশৰথৰ আৰ্হি ল'ম মই মানে তিনিজনী আনি ঘৰ সোমোৱাই দিম ময়ো দূৰ দিয়ে আহিলো ধেমালি 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 মই কটা চিঙা চবেই জ্বলা ভালে পোৰা পাওঁ। সকলোতে লাগে জানা মণি